কেনে আছে আপোনালোক আশা কৰিছোঁ নিশ্চয় ভালে আছে আৰু আজি মই আছোঁ ঘৰৰ বাৰান্দাত আৰু আজি মই যাম সোমাগাঁও আৰু সোমাগাঁৱত এটা খানা আয়োজন কৰিছোঁ আৰু আজি আমি কৰিম খানা আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়া হওক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মায়ে কাটি আছে নহৰু আৰু এয়া আদা অকণমানকো খাই লৈছিলে আৰু এয়া চাওক একেবাৰে ৰেডি কৰি থৈ দিছে এয়া চাটনি তাটনি বনাবলৈ জিৰা মছলা একেবাৰে ৰেডি কৰি থৈ দিছে মা ই আছে জিৰা যে পেকেট যে থাকে এভাৰেষ্টৰ এই তেনেকুৱা বনাইছেনে গোটা জিৰা আৰু জালুক পিচি লৈছো মায়ে একেবাৰে মছলা বনাই মাহীয়ে মাংস বনালে মায়ে মছলা বনাই লয় আৰু এয়া আছে ৰ'ব এইটো ইয়াত থৈ লৈছোঁ জলকীয়া আচাৰ অকণমান টেষ্ট কৰি লওঁ লুকু জেঠাই বনাইছিলে মজা লাগিছে থেংক ইউ লুকু জেঠাই এই ভিডিঅ'টোৰ জৰিয়তে কৈছোঁ আৰু মই মানে কালি মই কেঁচা জলকীয়া একেবাৰে লৈ পেলাই ফৰ চুবাই দিলোঁ আৰু মানে মই এই আঁঠুকণত মানে মই কালি দুখ পালোঁ মানে মই মানে দৌৰি আছিলোঁ আৰু দৌৰি থাকোঁতেই মই পৰি গ'লোঁ আৰু আজি মানে স্কুলত দৌৰিও দিলোঁ পিটি ক্লাছৰ জগিং আছিলে দৌৰি দিলোঁ আৰু এতিয়া হাওঁহে বিষ কৰি আছিলে এই দুপৰীয়া সময়ত এতিয়া অকণমান ভাল পাইছিলোঁ অকণমান এয়া পানী খানি দিলোঁ তো আহক এতিয়া আমি দোকানৰ পৰা এপাক আহোঁ দেখুৱাওচোন দোকানত কি কি আছে বন্ধুসকল মই ইয়াৰ দোকানৰ ভিতৰত আছোঁ আৰু আমাৰ পাপা কি হ'ল কোনোকুৱা কিয় পাপাই মানে মই বেয়া পাই আছে মানে মই কেইদিনমান ভিডিঅ' বনোৱা নাই সেইকাৰণে পাপাই দুখ কৰি আছে এনে বনাম তেতিয়াও চেষ্টা কৰি আছোঁ আৰু ইয়াত আছে গোটেই বিস্কুট আৰু ইয়াত বহুতো মানে বিস্কুট আছে এইটো ছেকশ্যনত মানে বিস্কুট আছে আৰু এইটো ছেকশ্যনত মানে চাবোন আছে তাৰপিছত এইটো ছেকশ্যনত মছলা এইটো ছেকশ্যনতো মছলা আৰু ওপৰতে বিস্কুট আছে আৰু এটা বিস্কুট মই দেখুৱাইছোঁ এইটো বিস্কুট মানে বহুত ভাল লাগে আৰু এইটো হয় বিস্কুটটো বহুত মজা লাগে আৰু এয়া হয় কুচ চানা আৰু এয়া চানা হ'ব পাৰে আৰু চানা নে কচুৰি মেথি চাগে কচুৰি বনায় আৰু এয়া হয় কলগেট আৰু তাৰপিছত ইয়াত আছে তাজপাতি আমাৰ পাপাই সুধিব দিছে যে তাজপাত আপোনালোকে খেলেনে খেলে যদি কমেণ্টত জনাওক আৰু ইয়াত আছে এতিয়া কাজু বাদাম আৰু ইয়াত আছে এতিয়া বাদাম মানে ইয়াতে আছে 10 টকীয়া ডাৰ্ক চকলেট আৰু ইয়াত কিবা ক্ৰীম বিস্কুট আৰু ইয়াত আছে ফিস্ক আছে মানে আপোনালোকে শুনিছে চাগে ফিস্ক কি গলি খাওঁ চিজ দোকান আমাৰ চুনা বৰ্তা আহি আৰু এয়া চিপছখিনি আছে মানে আমি ওলমাই থৈ নিদিওঁ এনেকৈ থওঁ আৰু এইফালে পুৰা জামু কৰিছোঁ এইটো ফালে সোমাগাঁও আছে যাম যে আৰু তাহাক এতিয়া ঘৰলৈ যাম আৰু ইয়াত গুদাম আছে ইয়াত এটা গুদাম আৰু তাৰপাছত এইটো এটাও মানে আন্ধাৰ হৈ গ'ল এইটো এটাও গুদাম তাৰপিছত এইটো হয় গেৰেজ তাৰপাছত ইটো ফালে এটা গুদাম আছে আৰু এইখন হয় আমাৰ স্কুটি আৰু এই তাতো মানে এটা মালটানা গাড়ী আছে আৰু এতিয়া হওক আমি সোমাগাঁৱলৈ যাওঁ আপোনালোকে চাগে মোক ভালকৈ দেখা পোৱা নাই বন্ধুসকল এতিয়া সোমাগাঁৱলৈ যাব ওলালোঁ আৰু এয়া মা আহিলে আৰু এয়া চাওকচোন এয়া ছোৱালী মানুহৰ মানে জেকেট পিন্ধাই দিলে আৰু এতিয়া হওক মই চকীটো মানে আঁতৰাই দিওঁ অঁ ভাল ভিডিঅ' বনাই আছোঁ ক্ষীণোৱা নাই আৰু শকতহে হৈছোঁ আৰু এতিয়া হওক অঁ ৰবা মানে কি ক'লৈ যোৱা অঁ এতিয়া হওক কিবা এটা বজাৰ কৰি আহোঁ আৰু এয়া চাওক মায়ে ৰঙা আলু ল'লে আৰু এইটো ৰঙা আলু কি ভাজি হ'বনে আৰু এয়া ৰঙা আলু ল'লোঁ কোনটা আৰু এয়া চাওক ৰঙা আলু ল'লোঁ এতিয়া আমি যাওঁ মইতো যাওঁ ৰ'ব ৰাস্তা চাই চিতি যাব লাগিব ইপাৰত আছোঁ দোকান ইপাৰত মই ইপাৰত আৰু মাও ইপাৰত আছে আৰু তোহাক এতিয়া স্কুটিত উঠোঁ আৰু যাওঁ কৰি আছে আৰু এয়া ৰঙা আলু কিনিলে ফুলকবি আছে মটৰ আছে বিলাহী আছে বেঙেনা আছে বন্ধাকবি আছে আদা আছে নহৰু আছে আৰু মায়ে ফ্ৰেঞ্চবিন লৈ আছে আৰু এয়া গাজৰো আছে ফুলকবি আছে ধনিয়াও আছে এয়া 104 গ্ৰামমান মানে ল'লে অঁ মই 104 দেখিলোঁ চাগে অঁ 704 মানে মই এয়া মানে কি আছিল অঁ পাহৰিলোঁ আৰু এয়া ইপাৰ দোকান ইপাৰ তো আহক এতিয়া মই ৰাস্তাটো পাকৈ এইফালে চালোঁ গাড়ী নাই আৰু এইফালে চালোঁ গাড়ী নাই দূৰত আছে আৰু এতিয়া আহিলোঁ আৰু কি কৰি আছা
আৰু আছে পালচাৰ ৰিপেয়াৰ কৰি আছে আৰু ইয়াতো মানে পাচলি আছে ইয়াত পিঁয়াজৰ নলা আছে আৰু বিভিন্ন ধৰণৰ বস্তু আছে আৰু পাপা 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 অ পাপা বাই 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 আৰু নম্বৰ দাদা বাই বাই দিলে আৰু এয়া বাই বাই বুলি কওঁতে এয়া চাওক আৰু তো আহক এতিয়া আমি চেলফি এটা লওঁ হেল্ল' স্কুটিত মানে উঠিবলৈ আৰু মা উঠোনে আৰু এতিয়া উঠিলোঁ আৰু আমি এতিয়া গৈ আছোঁ তো আহক গান এটা গাই গাই গৈ থাকোঁ জিলিকা জিলিকা তৰা কাষৰে চিটিকি যদি সেই কাষৰতে পৰে ডক্টৰ বেজবৰুৱাত মানে গানটো গাইছোঁ আৰু এতিয়া আহক আমি এতিয়া পামহি ৰ'ব এতিয়া গাড়ীত গৈ আছোঁ সেইকাৰণে ভিডিঅ'টো নকওঁ পাই পেলাই আকৌ আৰম্ভ কৰিম বন্ধুসকল এয়া চাওক এয়া জনিতা বমায়া গৰম পানী মানে মাৰ কাটি আছিলে নে মাৰ কাটি আৰু এইফালে দালি আছে আৰু ভাইটিয়ে মানে কাৰোবাৰ কাৰণে দালি দি আছে আৰু বোলে কি গাইছা কি একে দুই আৰু এইফালে পাপৰি বাই মানে পাচলি কাটি আছে আৰু পাপৰি বা মানে চেনেলটো মানে আপোনালোকে ছাবস্ক্ৰাইব কৰিব ডেছক্ৰিপশ্যনতে লিখি থাকিব আৰু এয়া ভিডিঅ' তাৰপিছত এয়া গেটু দাদা ভিডিঅ' আছে আৰু এয়া মা বহি আছে তাৰপিছত এয়া গেটু দাদা ভিডিঅ' আছে আৰু গৌৰৱ দাদা ডেছক্ৰিপশ্যনত লিংক থাকিব আৰু এয়া অন্তু বমাই চাহ আনিলে আৰু কুকিবাই মানে নোলায় আৰু এক্সামৰ কাৰণে মানে পঢ়ি আছে এতিয়া ওলাল আৰু বন্ধুসকল এয়া চাওক জনিতা বমাই দাইলত মানে বিলাহী দি দিলে আৰু এয়া কেঠু দাদাই মানে গান লগাইছিলে আৰু তাৰপিছত এতিয়া কৈছে কপিৰাইট আহিব অঁ ঠিক আছে এতিয়া অফ কৰি দিওঁ নহ'লে গান এতিয়া অকণমান নাছিলোঁ তাৰপিছত ভিডিঅ'টো বনাম নহ'লে কপিৰাইট আহিব আৰু এয়া মছলা হয় আৰু এয়া এতিয়া অমলেটটো ভাজি আছে আৰু আমাৰ তুতু দাদাও আহি গ'ল আৰু এতিয়া লাহে লাহেকৈ মানে ৰোলৰ নিচিনাকৈ বনাই আছে চাওক মাংসৰ টেষ্ট হ'ব লৈছে একেবাৰে মজা হৈছে পাপুৰ বেগৰ মজা বনাইছে এয়া চাওক এয়া আছে ভাত এয়া ভাজা পাপৰ আৰু এটা পোৰা পাপৰ আৰু এয়া মায়ে নেমু আনিছে আৰু এয়া মাংস শুকান ভাজি আৰু এয়া লেবেৰা নালাগে আৰু এয়া চাওক মই দালি লোৱা নাই সেইকাৰণে তুতু দাদা দালিকণকে দেখুৱাই দিলোঁ বন্ধুসকল এয়া চাওক জনিতা বমা পাপৰি বা মা অন্তু বমা আৰু কুকিবাই ভাত খাইছে আৰু এইটোৱে ভিডিঅ' আছিলে আপোনালোকে ভাল পালে যদি লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু পাপৰি বা আৰু গেটু দাদা ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব কৰা নাই যদি আৰু লাইকো কৰি দিব আকৌ এইটো নতুন ভিডিঅ' লগ পাম বাই বাই